মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো। নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম ফেচবুক পেজৰ লিংক কেনেকৈ কপি কৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব। প্ৰথমতে ফেচবুকটো ওপেন কৰি ল'ব, থ্ৰী ডটত ক্লিক কৰিব, পেজত ক্লিক কৰিব, ইয়াত ক্লিক কৰিব, এইটো মোৰ ইয়াত ক্লিক কৰিব, তলত এইটো কপি এ পেজ লিংক ইয়াত ক্লিক কৰিব। এইটো কপি হৈ গৈছে। এইদৰে আমি ফেচবুক পেজৰ লিংক কপি কৰিব পাৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।